নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালোঁ টপিক ৱাইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ কোনখন ঠাইক কি বুলি জনা যায় তাৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। অৰুণোদয়ৰ দেশ অৰুণাচল প্ৰদেশ, অসমৰ খজুৰাহো মদন কামদেৱ, অসমৰ চাহৰ ৰাজধানী যোৰহাট, অসমৰ তৈল নগৰী ডিগবৈ, অসমৰ নৱদ্বীপ নলবাৰী, অসমৰ পিৰামিড চৰাইদেউ মৈদাম, অসমৰ প্ৰৱেশদ্বাৰ নৰ্থ ব্লক গেট গুৱাহাটী, অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাট, অসমৰ স্কটলেণ্ড হাফলং, উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ গুৱাহাটী, পঞ্চতীৰ্থ হাজো, পূব এমাজন অৰ্থাৎ এমাজন অৱ দ্য ইষ্ট দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক জনা যায়, পূবৰ ছুইজাৰলেণ্ড নাগালেণ্ড, অসমৰ মঞ্চেষ্টাৰ শুৱালকুছি, ভাৰতৰ মঞ্চেষ্টাৰ আহমেদাবাদ, পূবৰ স্কটলেণ্ড মেঘালয়, ভাৰতৰ ৰত্নালংকাৰ মণিপুৰ, যাউতি যোগীয়া প্ৰেমৰ চহৰ অৰ্থাৎ চিটি অফ ইথাৰ্নেল ৰোমান্স তেজপুৰক জনা যায়, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ অসম, শান্তি আৰু প্ৰগতিৰ দেশ মিজোৰাম, শ্যামলী উপত্যকাৰ দেশ ত্ৰিপুৰা, সপ্ততীৰ্থ তেজপুৰ। ধন্যবাদ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।